নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল মই দীপু কুমাৰ ডেকাই পুনৰবাৰ আজি আপোনালোকক এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল আজি আপোনালোকৰ কাৰণে আহিছে এটা বহুত ভাল খবৰ আৰু এই ভাল খবৰটো হৈছে ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন আসাম ডাইৰেক্টৰ অফ আয়ুষ ডিপাৰ্টমেণ্ট ডাইৰেক্টৰ অফ হেল্থ সাৰ্ভিস এই ডিপাৰ্টমেণ্টৰ আন্ডাৰত ওলোৱা পদসমূহৰ ৰিটেন এক্সামটো হ'বলৈ গৈ আছে 15 মেত আৰু ইয়াৰ এডমিট কাৰ্ডসমূহ আপোনালোকে ডাউনলোড কৰিব পাৰিব 9 মেৰ পৰা এই সকলোবোৰ জানিবলৈ আপোনালোকে ভিজিট কৰিব পাৰে jobassam.in এই ওয়েবসাইটটো ভিজিট কৰিলে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ এখন পেজ খোল খাব খোল কৰাৰ লগে লগে আপোনালোকে দেখিবলৈ পাব ইয়াত পোষ্টৰ নাম আছিল গ্ৰেড 3 এণ্ড গ্ৰেড 4 ইয়াত টোটেল পোষ্টৰ সংখ্যা আছিল 2720 টা আৰু ইয়াৰ এপ্লাই চলিছিল আপোনালোকৰ 8 ফেব্ৰুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীলৈকে ইয়াৰ এপ্লাই চলিছিল আৰু ইয়াৰ ৰিটেন এক্সামটো হ'বলৈ গৈ আছে 15 মেত আৰু ইয়াৰ এডমিট কাৰ্ডসমূহ ৰিলিজ কৰি দিব 9 মেৰ পৰা ইয়াৰ এডমিট কাৰ্ডসমূহ আপোনালোকে নিজৰ মোবাইলত ডাউনলোড কৰিবলৈ পাৰিব ইয়াৰ অফিচিয়েল এডভাৰটাইজটো যদি আপোনালোকে চাব বিচাৰে ৰিটেন এক্সামৰ অফিচিয়েল যদি এডভাৰটাইজটো যদি চাব বিচাৰে তেন্তে অলপ তললৈ স্ক্ৰল ডাউন কৰিলে দেখিবলৈ পাব এয়া দেখিবলৈ পাইছে ডাউনলোড এক্সাম নোটিছ এই অপচনটোত ক্লিক কৰি আপোনালোকে অফিচিয়েল এডভাৰটাইজমেণ্টখন ডাউনলোড কৰি ল'ব পাৰিব আৰু ইয়াত দেখিবলৈ পাইছে ৰিটেন এক্সামিনেশ্যন নোটিছ আৰু এই নোটিছখনত কি উল্লেখ আছে চাই লওক দিস ইজ ফৰ ইনফৰমেশ্যন অফ অল কনচাৰ্ন ডেট দ্য ৰিটেন এক্সামিনেশ্যন ফৰ Grade 3 technical, Grade 3 non-technical and Grade 4 post is scheduled to be held on 15 May 2022 in 3 season. 3টা seasonত আপোনালোকৰ পৰীক্ষাটো হ'বলৈ গৈ আছে 15 মেত আৰু ইয়াৰ কল লেটাৰসমূহ আপোনালোকে ডাউনলোড কৰিবলৈ পাৰিব 9 মেৰ পৰা ইয়াৰ কল লেটাৰসমূহ আপোনালোকে ডাউনলোড কৰিবলৈ পাৰিব গতিকে বন্ধু বান্ধৱীসকল আজি আপোনালোকৰ মাজত মই ভিডিঅ'টোত ইমানখিনি আগবঢ়ালো যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক এটা কৰিব বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব আৰু আগন্তুক এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ যদি আপোনালোকে পাই থাকিব বিচাৰে তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ জয় অসম